আহি গ'ল সেইজন আকৌ এবাৰ পুনৰবাৰ লগ পালোঁ নিশ্চয় আহি গ'ল যিসমূহ কৃষ্টি দল ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি তেওঁলোকক আমি নিজৰ নিজৰ কৃষ্টি দলসমূহৰ যিসমূহ আঞ্চলিক ছাত্ৰ সন্থাই লৈ আহিছে তেওঁলোকৰ নিজৰ নিজৰ কৃষ্টি দলসমূহ সাজু কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমি আমন্ত্ৰণ কৰি অনা অসমৰ উদীয়মান অভিনেত্ৰী ৰিচা চেত্ৰী ডাঙৰীয়ালে আমাৰ মাজত উপস্থিত হৈছেহি গতিকে আমি খুব কম সময়ৰ ভিতৰতে আমি আমাৰ কাৰ্যসূচী অনুষ্ঠিত কৰিম। আমি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আমি আমন্ত্ৰণ কৰি অনা বাইৰহৰীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্যোজক আমাৰ আটাই শ্ৰদ্ধাৰ ধেমাজি মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ বনজিৎ ভট্ট ছাৰক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু ছাৰক সম্বৰ্ধনা জনাবৰ বাবে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপক শৰ্মাৰ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি আমন্ত্ৰণ কৰি অনা অসমৰ উদীয়মান অভিনেত্ৰী ৰিচা চেত্ৰী ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা দিবৰ বাবে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা তথা সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক বৈদাম গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আৰু সহযোগ কৰিবৰ বাবে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত আমি আমন্ত্ৰণ কৰি অনা আমাৰ আটাই শ্ৰদ্ধাৰ লোক সংস্কৃতি সাধক বিমলা গগৈ গোহাঁই বাইদেউ আমাৰ মাজত উপস্থিত আছে। বাইদেউ সম্বৰ্ধনা জনাবৰ বাবে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি গুণজ্যোতি চেত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আনুষ্ঠানিকতাৰ আগলৈ যোৱাৰ আগতে আমি আটাইৰে হৈ এই মঞ্চৰ পৰা আমি জাতীয় সংগঠনৰ মঞ্চৰ পৰা আমাৰ মাজৰ পৰা আজি ৰাতিপুৱা হেৰাই যোৱা আমাৰ অতিশয় শ্ৰদ্ধাৰ শিল্পী পুলক গগৈদেৱক আমি আটাইৰে হৈ আমি ইয়াৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ যিটো সামাজিক নেতৃত্ব তাক লৈ পেলাই আৰু অন্য ধৰণৰ কথা আলোচ কৰাৰ অৱকাশ নাই। অসমৰ জাতীয় জীৱনৰ প্ৰতিটো সংকট কালত প্ৰতিটো মুহূৰ্তত
সদৌ অসম ছাত্ৰ সন্থাই জনগণৰ পক্ষত থাকি জাতিটোক নেতৃত্ব দি আহিছে আৰু সেই তেনে এটি অনুষ্ঠানৰে অংশীদাৰ ধেমাজি জিলা ছাত্ৰ সন্থাৰ আজি বৰ্ষপূৰ্তি অনুষ্ঠান হৈছে। এই বৰ্ষপূৰ্তি অনুষ্ঠানটি সুকলমে হৈ যাওক তাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। লগতে জাতিটোৰ সকলো ক্ষণতে সদৌ অসম ছাত্ৰ সন্থাই যেনেকৈ জাতিটোৰ জনজীৱনক নেতৃত্ব দি আহিছে, আঞ্চলিক পৰ্যায়ত এই ধেমাজি জিলা ছাত্ৰ সন্থাই আঞ্চলিক পৰ্যায়ৰ সকলো ধৰণৰ ঘাট প্ৰতিঘাত সকলো সমস্যা জনতাৰ কণ্ঠ হৈ পেলাই এই নেতৃত্ব দি যাওক, সামাজিক নেতৃত্ব দি যাওক তাৰ কাৰণে কামনা কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ঘাইকৈ বৌদ্ধিক সাংস্কৃতিক সকলো দিশকে যথাসময়ত নেতৃত্ব দি আহিছে আৰু সেইকাৰণে এই সাংস্কৃতিক বৌদ্ধিক দিশটোক আগবাঢ়ি যোৱাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই সদায় ভূমিকা গ্ৰহণ কৰি আহিছে আৰু বাৰেৰহণীয়া এই সাংস্কৃতিক কাৰ্যসূচী তাৰে অন্যতম। আমি আশা ৰাখিম ধেমাজি অঞ্চলৰ বৃহত্তৰ ধেমাজি অঞ্চলৰ যিখিনি জাতিগত জনগোষ্ঠীয় সাংস্কৃতিক আমাৰ সমল আছে এই সমলখিনিক সদায় সদৌ অসম ছাত্ৰ সন্থাৰ অংশীদাৰ হিচাপে ধেমাজি জিলা ছাত্ৰ সন্থাই সদায় তাক নেতৃত্ব দি যাওক, সেইসকলৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ধেমাজি জিলা ছাত্ৰ সন্থাৰো আমি উত্তৰ কামনা কৰিছোঁ। আৰু এইখিনি কথাৰে পুনৰবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এই নেতৃত্বৰ প্ৰতি সন্মান জনাই ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰতি সন্মান জনাই আমি আজিৰ এই বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ। জয় অসম। ভাল লাগিছে, ভাল লাগিছে আৰু ভাল লাগিছে কি ক'ব আৰু ইয়াৰ পৰা ভিডিঅ'টো সামৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ আৰু আমি যাবগৈ লাগিব আৰু গোৱামুখলৈকে দূৰ আছে জানে নহয় আপোনালোকে। ধেমাজিত আহিলোঁ, ভাল লাগিলে, ইয়াৰ পৰিৱেশবিলাক চাই কিছু ভাল লাগিলে আৰু ভিডিঅ' চাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰক। বঢ়িয়া 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 কৰে মজা মজা। বঢ়িয়া বঢ়িয়া
আৰু ইয়াৰ পৰা ভিডিঅ' সামৰণি মাৰিলোঁ। থেংক ইউ, জয় আই অসম, ধন্যবাদ।